Hi everyone, মই মিনাক্ষী মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া পছন্দ গৰম পৰিছে নহয় জানো? পাকঘৰত সোমাই ইটো ৰান্ধি থাকিবলৈ অসুবিধা। আপোনালোকৰো একে সমস্যা হৈছে নেকি? ময়ো তেনেকৈ ভাবি থাকোঁতে হঠাৎ মায়ে সৰুতে বনাই খোৱা মাৰ ভাত নিহিনি ভাতলৈ মনত পৰি গ'ল। গতিকে আহকচোন আজি মাৰ ভাতকে বনাওঁ। এয়া মই আলু আৰু ভাতকেৰেলা বইল কৰি লৈছোঁ। এতিয়া তাত দিছোঁ নিমখ আৰু অলপ কাটি লোৱা কেঁচা পিঁয়াজ। এতিয়া তাত দিছোঁ ভোট জলকীয়া দি বনাই থোৱা আমৰ আচাৰৰ তেল। এনেকৈ দিলে গোন্ধটো বৰ ধুনীয়া আহে, খাবলৈও সোৱাদ হয়। এয়া আমাৰ তিলৰ চাটনিও ৰেডি হৈ গ'ল। এয়া আমাৰ মাৰ ভাত ৰেডি হৈ গ'ল। এতিয়া ইয়াত নিমখ ছটিয়াই দিছোঁ। এয়া দেখিছেনে ভাতটো ধুনীয়াকৈ সিজি গৈছে। এই মাৰ ভাত বা নিহিনি ভাতবিধ এনেকুৱা অলপ পানী পানী নিচিনাই হয়। এতিয়া ইয়াত কেঁচা পিঁয়াজ আৰু কেঁচা মিঠাতেল দি দিলোঁ। লগত লৈছোঁ আলু পিটিকা। এয়া তিল পিঠা। লগতে বইল কণী এটা আৰু এয়া সৰু মাছ ভাজি। আৰু এয়া আমৰ আচাৰ। আজিৰ থালিখন আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবচোন। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।